প্ৰেম কি জীৱনৰ শেষ লক্ষ্য নে এক অন্তহীন যাত্ৰা? কি বাৰু এই প্ৰেম? কেৱল এটা শব্দ নে এটা সম্পূৰ্ণ কাহিনী? এটা কাহিনী। ভুলবোৰ এনেকুৱাই, কৰিম বুলি কোনেও নকৰে, কিন্তু হৈ যায় অকস্মাতে নজনাকে। যিদৰে অজানিতে হৈ যায় প্ৰেম, যিদৰে ভাল লগা হয় ৰাতিৰ আকাশ, ভাল লগা হয় সপোনৰ বৰষুণ। মানুহক আগুৱাই যাবলৈ বাট লাগে, কিন্তু প্ৰেমৰ জানো বাট থাকে? বস, কালিয়া আপোনাৰ ছোৱালী লৈ আহিছে। চাব্বাছ কালিয়া, মোৰ ছোৱালীক মোৰ আড্ডালৈ লৈ আহ। কালিয়া, মোৰ ছোৱালীক লৈ আহ। দেউতা, তুমি কিবা কোৱাৰ আগতে মই কৈ লওঁ। ঠিক আছে ৰাহুল, তুমিয়ে কোৱা। দেউতা, আমি হলো ধনী মানুহ, এই এটা সাধাৰণ দুখীয়া ল'ৰাক ভাল পাই আমাৰ মান সন্মান শেষ কৰি পেলাইছে। এইক মই মাৰি পেলাম। নালাগে ৰাহুল, এইক মাৰিব নালাগে। এইক মাৰাৰ আগত তাক মাৰি পেলা। সি চাৰা সাধাৰণ ল'ৰা হৈ মোৰ ছোৱালীক ভাল পাবলৈহে তাৰ ইমান সাহস। বস, আপুনি চিন্তা কৰিব নালাগে, তাক আমি মাৰি পেলাই দিছো। চালা ই এতিয়াও মৰাই নাই, মাৰিয়া। আগতে মোক মাৰা, তাৰ পিছত ৰাজক মাৰিবা। ধনী, তই বহুত ভুল কৰিছ, এদিন তই পস্তাবি। বস, আপুনি তাক কিয় এনেদৰে যাব দিলে? নাই নাই, মই তাক যাব দিয়া নাই। এতিয়াহে আচল খেল দেখ। ৰাজ মাৰা তাক। ৰাজ, এইবাৰ ইহঁতক মাফ কৰি দিয়া। খুৰা, ব'লা এতিয়া দেউতাৰ ওচৰলৈ যাওঁ, তাক পিছত খাই লওঁ। আপোনাৰ আমাক লৈ কি প্ৰব্লেম হৈছে? আপুনি আপোনাৰ ল'ৰাক আমাক মাৰিবলৈ পঠাই দিছে। চালা, তই মোৰ সন্মুখত আহি কথা ক'ব পৰা হলি। চালা, তোক মই দেউতা, ৰাজক মাৰাৰ আগত মোক মাৰা। মই দুখীয়া কাৰণে আপুনি আপোনাৰ ছোৱালীক মোৰ পৰা আঁতৰাই নিব বিচাৰিছে ন? তই দুখীয়া কাৰণে মোৰ ছোৱালীক তোৰ পৰা আঁতৰ কৰিব বিচাৰিছো।
ঠিক আছে আপোনাৰ ছোৱালীক যদি আপুনি মোৰ পৰা আঁতৰাই নিব পাৰে তেনেহ'লে নিয়ক। চালাতো দুখীয়া হৈ ইমান সাহস কৰিছ, আমাৰ নিচিনা ধনী ঘৰৰ ছোৱালীক ফচাই তই ধনী হোৱা সপোন দেখিছ। দেউতা তুমি ভুল ভাবিছা, ৰাজক ধন সম্পত্তি নালাগে, মোকহে লাগে। আপোনাৰ ছোৱালীয়ে ঠিকে কৈছে, মোক একো নালাগে, কেৱল আপোনাৰ ছোৱালীকহে লাগে। মই এতিয়া যেনেকৈ চলি আছোঁ তেনেকৈ চলি থাকিব পাৰিম আৰু আমি দুয়োটাই এনেকৈ সুখী হৈ চলি থাকিব পাৰিম। দেউতা প্লিজ মানি লোৱা, আমাক দুয়োটাকে জীয়াই থাকিব দিয়া। বছ আপুনিও মানি লওক, ইহঁত দুয়োটাকে জীয়াই থাকিবলৈ দিয়ক। ঠিক আছে লনি, মই মানি লৈছো দিয়া। ৰাজ ৰাহুল, ৰাজক কিয় মাৰিলি তই? ৰাজ ৰাজ প্লিজ তুমি মোক এৰি নাযাবা, মই কেনেকে জীয়াই থাকিম ৰাজ। লনি তুমি মোক ক্ষমা কৰি দিবা, মই তোমাক দিয়া প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলোঁ। ৰাজ ৰাজ ৰাজ! প্ৰেম ধনী মানুহৰহে হ'ব লাগে, সেইটো জৰুৰী নেকি? প্ৰেমে নামানে ধনী দুখীয়া, প্ৰেমে নামানে জাতি ধৰ্ম, আৰু প্ৰেমে নামানে কোনো সময়সীমা।